হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। বহুত দিন হ'ল মই নতুন ভিডিঅ' দিয়াই নাই, সেইকাৰণে আজি ভাবিলোঁ এটা নতুনকৈ ভিডিঅ' বনাওঁ আৰু আশা কৰোঁ সকলোৱে মৰম দিব। আৰু ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এইটো সাজত মই ক'ত যাওঁ আপোনালোকে দেখিছে। আৰু আজি নামৰ অনুষ্ঠানৰ বাবে যাওঁ আৰু ক'ত আছে ভালদৰে দেখাই যাম, আপোনালোকে চাই যাব ব'লক। এতিয়া মই গাড়ীত উঠিবৰ কাৰণে অলপ খোজকাঢ়ি যাব লাগিব। তাৰপাছত আমি গৈ পামগৈ, বেছিডোখৰ নহয়, আমাৰ ঘিলামৰা চৌখামঘাট বুলি কয় তাতে। তাৰপাছত যিমান পাৰোঁ মই নামৰ অনুষ্ঠানত বহি থাকোঁতে দেখুৱাবলৈ অলপ জটিল হয়, তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰিম, আপোনালোকে চাই যাব। ভালকৈ উঠা নাই? অঁ, নিজক চোৱাই পেলাই আছে। বৰ্তমান আমি সকামৰ ঘৰ পাই গ'লোহি আৰু এতিয়া কীৰ্তন পাঠ চলি আছিলে আৰু সামৰিবই হ'ল। তাৰ পাছতে আমাৰ নামৰ অনুষ্ঠান আৰম্ভ হ'ব আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাওক।
কৃষ্ণ। বৰ্তমান ঘৰ আহি পাই গ'লোহি আৰু যিহেতু ওচৰৰে আছিলে কামবিলাকো তাত সোনকালে হ'ল, সেইটো কাৰণে সোনকালেই পালোহি। আৰু তলত মোৰ ইনষ্টাগ্ৰাম আইডিটো দি দিছোঁ, তাত সকলোৱে গৈ ফ'ল' কৰি দিয়ে যেন, আৰু মই যিমান পাৰোঁ ফ'ল' বেক কৰিম। গতিকে ভিডিঅ'টো ইমানেই, ধন্যবাদ।